গাইজ আপোনালোকৰ কি খবৰ? আপোনালোকে চাগে ভালে আছে, ময়ো ভালে আছো। আপোনালোকে চাই আছে অনিমা ব্লগ আৰু মোৰ ঘৰ দাৰকাত আৰু মই আজি যাম গোৱালপাৰাত কি কৰিম আপোনালোকক দেখুৱাই থাকিম। আহি পালো আমি গোৱালপাৰা পাহাৰতলি। এই ঠাইখিনিৰ নাম হৈছে পাহাৰতলি আৰু আমি আহিছো তুলনি বিয়া খাবলৈ। আমাৰ খুৰাৰ ছোৱালীটা তুলনি হৈছে, সেয়ে আজি বিয়া পাৰ্টি দিব, তাকে খাবলৈ আহিছো। এয়া চাক প্ৰেজেণ্ট আনিছো। আপোনালোকে মোৰ লগত থাকক, ঠাইখিনি অকণমান দেখুৱাম। পাহাৰ না পাহাৰে আৰু পাহাৰতলি বুলি কয়, সেইকাৰণে পাহাৰতলি নাম পাইছে। কেছেট বনাই আছে ধুনীয়া কৰি, ভিডিঅ' সিহঁতে এলবাম কৰিব চাগে, মই সোধা নাই ভালকে, পাছত সুধি চাম। গোৱালপাৰা ব্ৰহ্মপুত্ৰ নদী আৰু আপোনালোকক দেখুৱাই আছো। চাওকচোন নদীখন, এয়া নাও চলাই আছে নাৱৰীয়া আৰু ময়ো পাথৰত খাৰা হৈ আছো আৰু এই মাছ মাৰি আছে। ভাল লাগিছে নে? আৰু এই আচলত খেতি কৰিছে, চাইনিজ খেতি কৰিছে আৰু বহুত কিবা কিনি দিছে থাকত, দুটো খেতি কৰিছে ওচৰত। আপোনালোকক নদী দেখুওৱা হ'ল। ৰাস্তাতে লগ পালোঁ মই বাইদেউক। এয়া মই বাইদেউৰ লগত যাই আছোঁ। আহি পালোঁ মই কইনাৰ ঘৰ। এয়া কইনাক মই প্ৰেজেণ্টটো দি দিলোঁ আৰু এয়া মোৰ ভণ্টি হয়। ভণ্টিৰ নাম হৈছে চয়নিকা আৰু খুৰীয়ে মোক মাতিছে খাবলৈ, সেয়ে মই খাব আহিলোঁ। চাওকচোন ভাত তৰকাৰীখিনি ইমান ধুনীয়া হৈছে, দেখিয়ে খাওঁ লাগিছে আৰু খাবলৈও বৰ সোৱাদ হৈছে। সেয়ে মই খুৰীক সুধিলোঁ, খুৰী ক'ৰ ৰান্ধনীয়ে ৰান্ধিছে? খুৰীয়ে কৈছে আমাৰ ইয়াৰে গোৱালপাৰাৰে। হয় নেকি বুলি ক'লোঁ। সেয়ে চাওকচোন ভাত তৰকাৰীখিনি সঁচাকৈ বৰ ধুনীয়া হৈছে। খাই আহি উঠি পালোঁ মই কইনাৰ ওচৰ। কইনাৰ পৰা এটা তামোল খালোঁ আৰু লগ পালোঁ মই বাইদেউৰ ছোৱালীক। এয়া বাইদেউৰ ছোৱালীয়ে মোক লগ পাই না হাঁহিছে, মাহী কেতিয়া আহিছা? মই ক'লোঁ ভালেখনে আহিছোঁ। সেয়ে বাইদেৱে কৈ আছে দুটাই ফটো উঠ আৰু মোৰ ঘৰত যাবই সময় হ'ল। আৰু আমাৰ ঘৰৰ ওচৰতে এটা জেঠী আছে, তাৰ নাতিনী হয়, এটা পুৰবিন্দী জেঠীৰ নাতিনী। এয়া আমাৰ বাইক নামি আছে পাহাৰৰ পৰা, চাওকচোন। আহি দেখিলোঁ চিৰা ফুটাই আছে বাইদেউ আৰু এয়া মাথা চিৰা ফুটাই আছে, বৰা চাউলৰ মাথা চিৰা। বিজুবাই খুন্দি আছে। আজিলৈ ইমানতে, বাই বাই।